Hey guys, good morning. আজি এটা ব্লগ ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। এতিয়া আজি দেওবাৰ। এতিয়া মই 6টা বজাতে উঠিলোঁ, কামখিনি কৰি ল'লোঁ, ৰেগুলাৰ যিখিনি কাম থাকে সেইখিনি কৰি ল'লোঁ। এতিয়া 8:30 বাজিছে। মই আজি ব্ৰেকফাষ্টটো বনাম বুলি ভাবিছোঁ। আপোনালোকক দেখুৱাই যাম। গোটেইখিনি নহয় আৰু কৰি যাম, আপোনালোকক দেখুৱাই যাম। মায়েও অলপ চলপ কৰি দিব। মই সুকন্যা, পুনৰবাৰ পুৱাৰ সম্ভাষণ জনাই আপোনালোকক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। গা পা ধুই আজৰি হ'লোঁ যেতিয়া এতিয়া ব্ৰেকফাষ্টত লাগোঁগৈ আৰু নহ'লে দেৰি হৈ যাব। আজি মই ব্ৰেকফাষ্টত বোকাখাতৰ পুৰি আলু চব্জিটো বনাম বুলি ভাবিছোঁ, লগতে জলকীয়া চাটনিটো মোৰ খুবেই প্ৰিয়। বেয়া পোৱা মানুহ চাগে খুব কমেই আছে, চবেই চাগে এবাৰ হ'লেও খাইছেই। মানে এইটোতো খাবলৈ মানুহ দূৰ দূৰৰ পৰা আহে, বহুত ফেমাছ হয়। মায়ে প্ৰায়ে বনায়, প্ৰায় একেই লাগে আৰু টেষ্টটো একেবাৰে একেই নহয়, কিন্তু প্ৰায়ে বোকাখাতলৈ মনত পেলাই দিয়ে। ইয়াৰ কাৰণে আমাক কি লাগে চাওঁচোন আহক। এয়া আলু লৈছোঁ, এইখিনি ধুনীয়াকৈ ধুই পেলাই বাকলি গুচাই ল'লোঁ। এতিয়া পানীত তিয়াই থৈ দিছোঁ, এতিয়া এইখিনি কাটি ল'ম। এইটোতে বনাম আজি। এয়া 2 গিলাচ পানী ল'লোঁ, এতিয়া আৰু আধা গিলাচ দিব লাগিব। এয়া আলুখিনি কাটি ল'লোঁ, এতিয়া তাত দি ল'ম। বেছি লাগিও থাকিব নালাগে, একদম বহাই পেলাই থৈ দিলেই হ'ল আৰু বেছি বস্তু দৰকাৰ নহয়, সেইটো কাৰণে সহজতে হৈ যায়। এয়া চাওক, পানীখিনি অকণমান গৰম হৈছে। এতিয়া কি মছলা লাগে ইয়াত দি ল'ম। এয়া হালধি গুড়ি 1 চামুচ, এয়া নিমখ সোৱাদ অনুযায়ী লৈ ল'ব। এয়া সম পৰিমাণৰ এয়া লৈছোঁ জিৰা আৰু ধনিয়া গুড়ি, আৰু এয়া জলকীয়া গুড়ি আধা চামুচ, এয়া 3টা জলকীয়া। এতিয়া মই দি দিম ইয়াত একেলগে। তৰকাৰীখিনি হোৱা জলকীয়া চাটনিটো বনাই ল'ম। এয়া আমুঠিমান জলকীয়া লৈছোঁ, এইখিনি ঠাৰিডাল গুচাই ভালকৈ ধুই ল'লোঁ। এতিয়া এইখিনি 5 মিনিটমান বইল কৰিব লাগিব, এইটোতে বইল কৰিম। এতিয়া কাটি ল'ম। এয়া বইল কৰি ল'ম এতিয়া 5 মিনিট। এয়া চাওক, উতলি আছে, আধা সিজা হ'লেই। এতিয়া ইয়াত 1 চামুচ ভিনেগাৰ দি ল'ম। অলপ টেঙা টেঙা ভাৱ এটা আছে, আপোনালোকে মন কৰিছেনে? সেই ভিনেগাৰ দিয়ে কাৰণে সেই টেঙা ভাৱটো আহে। এতিয়া ইয়াত 1 চামুচ ভিনেগাৰ দি ল'ম। এয়া চামুচ আৰু অকণমান দি ল'ম। আপোনালোকে খুব বেছি ভিনেগাৰ নিদিব, নহ'লে বহুত টেঙা হৈ যাব। মায়ে প্ৰথমবাৰ বনাওঁতে বহুত টেঙা হৈছিল। এতিয়া এইখিনি পানীটো অলপ শুকাব লাগিব, তেতিয়ালৈকে আমি এনেকৈ ঢাকি থৈ দিম। 3 টেবুলস্পুনমান তেল গৰম কৰি লৈছোঁ। আমি ইয়াতো তৰকাৰীখিনিতো দিব লাগিব, সেই তৰকাৰী হৈ আছে, আৰু অলপ চাটনিটোতো দিব লাগিব গৰম তেল। এতিয়া আমি এয়া জিৰা লৈছোঁ আধা চামুচ, আৰু এয়া 2টা শুকান জলকীয়া। এতিয়া এইখিনি দি আমি ফোৰণ মাৰিম তৰকাৰীটো। সেইটো আপোনালোকৰ কথা, আপোনালোকে কিমানটো জোল ৰাখে। মই ইমানটো ডাঠেই ভাল পাওঁ। এতিয়া অফ কৰি ল'ম। এইখিনি বইল হৈ গ'ল। এতিয়া আমি এইখিনি অকণমান খুন্দি ল'ম। এনেকৈ টুকি লৈছোঁ, টুকি ইয়াত দি খুন্দি ল'ম। মিক্সিত নামাৰিব, মিক্সিত বেছি পেষ্ট হৈ যাব। এতিয়া আমি এইখিনি খুন্দি ল'ম। এয়া 1 চামুচমান গৰম তেল দি লৈছোঁ। চাটনিটোত এতিয়া নিমখ আধা চামুচ দি ল'ম। ইয়াত এতিয়া অকণমান নেমু চেপি ল'ম। এতিয়া পুৰিকেইটা বনাই ল'ম। মায়ে বনাব বুলি ভাবিছিলোঁ, মায়ে মোকে বনাবলৈ ক'লে।
মায়ে ভালকৈ আটাখিনি মঠি মেলি বেলি দিছে এতিয়া বনাই ল'ম আজি কলপাততে খাম যিহেতু বোকাখাততো কলপাততে দিয়ে আজি বোকাখাতৰ খৰি কলপাততে খাবলৈ লৈছোঁ আৰু অকণমান হ'লেও বোকাখাতলৈ মনত পৰিবই খাই লওঁ টেষ্টি হৈছে খাই চাব আপোনালোকে পুৰিটোহে খালি তাৰ নিচিনা নহয় সেইফালৰ পৰা অহা যোৱা কৰিলেতো বোকাখাতত খোৱা হয়েই পুৰি আৰু কেতিয়াবা মন গ'লে পাপাই এনেই লৈ যায় বোকাখাতৰ বালাজী পাপাৰ লগত বহুত ভাল আমাৰ লগত ফোন এটা কৰি দিলেই হ'ল আৰু লাগিলে গধূলি 7টা বজাতে হওক আমাৰ কাৰণে দোকান বন্ধ নকৰাকৈ ৰৈ থাকে আমি খাই আহোঁ খাই বৈ ল'লোঁ এতিয়া বাচন অলপ আছিলে তাৰপিছত ধুই ল'লোঁ এতিয়া অলপ কাম আছিলে সেইখিনিও কৰি ল'লোঁ এতিয়া কালিৰ আধৰুৱা কাম অলপ সম্পূৰ্ণ কৰিম আজি আপোনালোকক দেখুৱাম টাবটো পেহিয়ে দিছে আৰু আগতেও দিছে আগতে পেইণ্ট কৰি থোৱা টাব দিছে এইটো খালি মই এনেকৈয়ে লৈ আহিছিলোঁ খালীকৈ এতিয়া ৰংটো কমপ্লিট কৰি ল'ম আৰু ড'ৰ প্লান পিছত কি দিন চাব লাগিব এনেকুৱা কেইটামানো আছে সেইকেইটাও মই ৰং কৰি ল'ম আপোনালোকক দেখুৱাই যাম এইটো হৈ গ'ল এইটো কমপ্লিট কৰি ল'লোঁ এয়া চাওক কেনেকুৱা লাগিছে বাৰু এইকেইটাও হৈ গ'ল খালি ভালকৈ শুকোৱা নাই এইটো এটা কেনেকুৱা লাগিছে ক'ব এই চৰাইটো দেখিছেনে ইয়াক মানে মই পানীৰ পৰা বচাই থৈছিলোঁ তেতিয়াৰ পৰা সদায় এপাক এপাক মায়েহি আমাৰ ঘৰত সেইটো এনেকৈ মাতি থাকে সদায় আহি এইটো সময়তে দেখিছেনে ৰং চং কৰি আহিলোঁ এতিয়া 12:30 বাজি গ'ল মায়ে ভাত বনাই আছে মই আজি বহুত দিনৰ পৰা বস্তু এটা বনাবলৈ মন গৈ আছিলে সেইটো বনাই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ চাই যাব আজি পকৰি এটা বনাম বুলি ভাবিছোঁ এয়া বুট মগু আৰু কেইটামান মচুৰ দাইল তিয়াই থৈছিলোঁ এতিয়া মিক্সিত এইখিনি পিচি ল'ম এইখিনি পিচি ল'লোঁ আৰু অকণমান 1 চামুচমান মচুৰ আৰু মগু নিপিচাকৈ থৈ দিছিলোঁ সেইখিনি ইয়াৰ ওপৰত দি ল'লোঁ আৰু আমাক লাগিব এয়া পিঁয়াজ লৈছোঁ ডাঙৰ চাই এটা আৰু এয়া জলকীয়া 3টা কুটি লৈছোঁ আৰু এয়া মান ধনিয়া কুটি লৈছোঁ আৰু আধা চামুচমান জনি লৈছোঁ এইখিনি আমি এনেকৈ মোহাৰি মোহাৰি দি ল'ম এতিয়া সৰু চাইজৰ আলু এটা লৈছোঁ এইটো মই পিহি ল'ম কিছুমানে ইয়াত বেচন দিয়ে কিছুমানে ময়দা দিয়ে কিন্তু আলুটো দিলে এইবোৰ একো দিব নালাগে বহুত টেষ্টি হয় খাবলৈ এতিয়া নিমখ এচামুচ দি ল'ম আৰু বাকী বস্তুখিনি দি ল'ম এইখিনি এতিয়া ইয়াৰ মেইন বস্তুটো হৈছে শেৱালি ফুল ইয়াৰে এমুঠি মই দি ল'ম এয়া মায়ে শুকুৱাই থৈছিলে এতিয়া দিম আমচুৰ পাউডাৰ এচামুচ এতিয়া এইখিনি ভালকৈ সানি ল'ম মই হাতেৰে সানিম হাতৰ সমান আৰু একো নহয় এইখিনি ধুনীয়াকৈ সানি ল'লোঁ এয়া কেৰাহীত তেল দি ল'লোঁ এতিয়া দি যাম এইকেইটা চাওক হৈয়ে গৈছে উঠাব পৰা ওপৰটো মচমচীয়া হৈছে পকৰি ভজা হৈ গ'ল এতিয়া মায়ে ভাত বাঢ়ি আছে খাম আৰু এয়া চাওক এয়া বহুত দেৰি হৈ গ'ল খাওঁতে খাওঁতে এতিয়া 3টাই বাজিব আৰু এয়াই আজি দুপৰীয়া সাজ এয়া মাংস ওচৰৰ দাদা এজনে দি থৈ গৈছে আৰু এয়া দাইল এয়া ভাজি ভাতকেৰেলা আলু আৰু এয়া পকৰি আৰু এয়া চাটনি ৰাতিপুৱাৰ আৰু বাকী হেৰি লৈছোঁ বইল ডিম এটা আৰু এয়া খৰিচা ঠিক আছে এতিয়া খাই লওঁ তাৰপিছত লগ পাই আছোঁ খাই উঠি বাচনখিনি ধুই ল'লোঁ তাৰপিছত অলপ শুলোঁ এতিয়া শুই উঠিছোঁ আৰু
আজি ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ ভ্লগটো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ নতুন ভিউৱাৰ্ছখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ সোনকালেই লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই।